বৈদ্যুতিন মাধ্যমৰ সংবাদ সভাৰ লগত জড়িত ব্যক্তিদ্বয় মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমগ্ৰ শিক্ষা বৰপেটা তৰফৰ পৰা আজি বহু প্ৰত্যাখ্যিত প্ৰতি বছৰে আমাৰ অনুষ্ঠান অনুষ্ঠিত হয় শিশু সমাৰোহ, যিখিনি আমি আমাৰ আৱাসিক বিদ্যালয়, অনাৱাসিক বিদ্যালয়, বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত আমি প্ৰতি বছৰে অনুষ্ঠান অনুষ্ঠিত কৰোঁ শিশু সমাৰোহ। শিশুসকলৰ মাজত যিখিনি সামাজিকভাৱে বঞ্চিত শিশু সেইখিনি আমাৰ ইয়াত অধ্যয়নৰত। 2003 চনৰ পৰা এই আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ আমাৰ চলি আছে আৰু সেই সময়ৰ পৰা এতিয়ালৈকে আমি এই ধাৰাবাহিকতাটো আমি বজাই ৰাখিবলৈ সক্ষম হৈছোঁ। এই চেগতে আপোনাৰ আমাৰ যিখিনি ছাত্ৰ আছে সেই ছাত্ৰসকলৰ মাজত আমাৰ বিভিন্ন ইভেণ্টছত আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু আজি শেষত আমাৰ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হৈছিল। ইয়াত বিশেষকৈ চেঙা বুনিয়াদী বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ মাননীয় অধ্যক্ষা মহোদয়া, অৱসৰী অধ্যক্ষা, আঞ্চলিক পঞ্চায়তৰ সভাপতি, প্ৰাক্তন সভাপতি, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, সমল ব্যক্তি, জিলা মানৰক্ষক সমন্বিতে এই বিদ্যালয়ৰ যিখিনি আমাৰ শিক্ষা সেৱক সেৱিকা, তত্ত্বাৱধায়ক সমন্বিতে ছাত্ৰসকল উপস্থিত আছিল। ৰাতিপুৱাৰ পৰা এইটো অনুষ্ঠান অনুষ্ঠিত হৈছে। আজি মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ল আৰু তাৰ লগতে সংগতি ৰাখি আমি এখন ৱাল মেগাজিন আমি উন্মোচন কৰা হ'ল। উন্মোচকৰ দ্বাৰা সন্মানীয় বুনিয়াদী বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে তেওঁ আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে। এই চেগতে তেখেতলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আটাইকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকৰ খুব এটা মানসিক, শাৰীৰিক সকলো ধৰণৰ বিকাশে আৰম্ভ সমাধানত সহায় কৰে আৰু তেওঁলোকৰ সকলো ধৰণৰ কথা, যিবিলাক কথা আমি কেতিয়াবা মুখেৰে ক'ব নোৱাৰোঁ সেইটো আমাৰ লিখনিত প্ৰকাশ পায় আৰু সেইকাৰণে লিখকবিলাকে ফুল লিবাৰ্টি আমাৰ মানে এনজয় কৰে বুলি কোৱা হয়, য'ত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকে। গতিকে আলোকময় যাত্ৰা অব্যাহত থাকক এই প্ৰতিশ্ৰুতিৰে এই আমাৰ প্ৰাচীন পত্ৰিকাখন মই উন্মোচন হোৱা বুলি জনালোঁ।